वेलकाम बैक टू माय ब्लॉग सेकेंड आशा करो সকলে ভালে আছে আৰু আমাৰ গাঁৱৰে বাৰ্ষিক পূজা হয়তো মানে বছৰত এবাৰকে আৰু তাৰে এইটো আজি বন্তি প্ৰজ্বলন হৈছে এতিয়া আৰু দেখা গৈছে এনেকুৱা পৰিস্থিতি হৈছে এটা ধুনীয়াকৈ আৰু এনেকুৱা কেনেকুৱা কৰিলে ইফালে দিয়া হৈছে এইটো ৰাস্তাটো গোটাই দিয়া হৈছে আৰু গাইছ ইফালে একদম চালেগে আৰু আপোনালোকৰ মন্দিৰত যায় না ভালকৈ দেখুৱাইছোঁ আৰু গাইছ একদম পৰিস্থিতি আজি আছে নাটক আৰু অহাকালি আছে ছুপাৰ ষ্টাৰ আপোনালোকক একদম দেখাই দিম আৰু চব গাইছ এই চাম গাইছ এইফালে পৰিস্থিতিটো এনেকুৱাই একদম চালিয়াকৈ বোলে এইটো হ'ল আমাৰ মন্দিৰটো গাইছ আৰু এইফালে আছে বন্তি প্ৰজ্বলন পূৰা চাৰ্কিট বন্তি দি আছে ধুনীয়াকৈ পানী আনিবলৈ যায় ও কানু পানী আনিবলৈ যায় মন্দিৰটো হ'ল গাইছ আমাৰ এইটোৱে গাঁৱৰ আৰু ইফালে একদম ধুনীয়াকৈ একদম শেষলৈকে মানে দিয়া হ'ব আৰু গাইছ মানে বন্তি দি আছে আৰু গাইছ এইফালে চাওক এইফালে যে আমাৰ এতিয়া সম্পাদক আৰু এইফালে আছে একদম হাই পিনৰ পৰা দি অহা হৈছে গাইছ একদম মানে ৰাস্তাটো মানে গোটেই দিয়া হৈছে আৰু এইখিনিত ধুনীয়াকৈ একদম দি আছে গাইছ এইফালে সকলোৱে আৰু আগত যায় না দেখুৱাইছোঁ আমাৰ ফাংচনটো আছে এইফালে ক'ত যায় দে আৰু আমাৰ মঞ্চখনো দেখাই দি আছোঁ গাইছ আজি ধুনীয়াকৈ আৰু আমাৰ গাঁৱৰ মানে পৰিস্থিতি চাওক আৰু গাইছ দিনত তেনেকৈ ভিডিঅ' বনোৱা নহ'ল বৰ্তমান এতিয়া বনাই আছোঁ আৰু যিমান পাৰোঁ দেখাম আৰু গাইছ আৰু অহাকালি ফাংচন আছে অহাকালি দেখুৱাই দিম আৰু এইফালে বহুতখিনি দোকান চোকানো আহি গৈছে ধুনীয়াকৈ আৰু এই ছোৱালীটা গাইছ মানে বিয়া চিয়াও নহয় মানে আমাক আৰু বিৰাট কিবা কৰে একদম মানে বিৰাট ইনচাল মাৰে আৰু গাইছ তামাম ইনচাল আৰু আছে এইফালে এতিয়া বিয়া হয় আৰু একদম এতিয়া বিয়া হ'ব আৰু গাইছ ফিক্স এতিয়া আৰু এইফালে আছে পাকো আৰু আমাৰ পূজা এইফালে আছে সুমন আৰু এইফালে আমাৰ গেটখন হ'ল এইখনে গাইছ শ্ৰী শ্ৰী মা ভগৱতী পূজা এইটোৱে হ'ল আমাৰ গাঁৱৰে মানে ল'ৰাবিলাকে বনাই দিছে আৰু গাইছ একদম ধুনীয়াকৈ আৰু মঞ্চখন হ'ল সেইখন গাইছ দেখা পিছে দেখুৱাই দিম আপোনালোকক দিয়া ধুনীয়াকৈ দিয়া দেন চাই দিব আৰু গাইছ আৰু এইফালে আছে দোকান আৰু এইটো আমাৰ উপনা আৰু এইটো আমাৰ আছে লাচিত দা একদম আৰু এইৰা